ঐ চাহ বনোৱা গাখীৰখিনি মেকুৰীয়ে খালে চুচি বাচি মাই পেলাং লাগিছে ঐ মেকুৰীজনী কি সঁচাকে মাই পেলাং লাগিছে ঐ মেকুৰীজনী কি সঁচাকে এ পকেটত থকা মোবাইলটো ঐ আহিলুং জানা ঘৰতে থৈ খালি লাগিছে নহ'ব ঐ লৈ আনুং মোবাইলটো ঘৰলে গৈ খালি লাগিছে নহ'ব ঐ লৈ আনুং মোবাইলটো ঘৰলে গৈ ধিনচিকি হে What a song yaar what a song This is fantastic song. Oh sir apuni palai good morning sir Good morning. Thank you sir লাষ্টৰ আৰম্ভণিতে যিটো প্ৰথম প্ৰশ্ন হ'ব সেই প্ৰশ্নটো মই তহঁতক সুধিম যিটো বৰ ডেঞ্জাৰ প্ৰশ্ন আহিম sir উত্তৰ দিবলে পাৰিলে তো বহুত ভাল কথা কুৱেশ্যনটো হৈছে এইটো এনেকুৱা কি বস্তু আছে যিটোৰ আধা মানুহ আধা ফল-মূল মানে সেই বস্তুটোৰ প্ৰথম আধাখিনি মানুহ আৰু দ্বিতীয়খিনি ফল-মূল মানে পাছৰখিনি ফল-মূল আয়ো কামাই sir কি বস্তু এটো বৰ দেখোন দিবাঙতে পেলাই দিলে আপুনি মই নিজেই সৃষ্টি কৰিছো এই কুৱেশ্যনটো উত্তৰ দে কি বস্তু আধা মানুহ আধা ফল-মূল ঐ পেলেলে পুলুলু পেলেলে নো বে লেলেলে লুলুলু পেলেলে পুলুলু লললল এহে লললল লিলি লালা লললল এই বুদ্ধা কিতা কি পেলেলা মাৰি আছ পাৰা যদি উত্তৰ দে নোৱাৰা যদি সাৰেন্ডাৰ বুলি কৈ দে মই উত্তৰ দিম মানে স্যার বস্তুটো অকনমান যেহেতু ডেঞ্জাৰ গতিকে আমাৰ মগজুটো মানে ঢুকি পাবলৈ অকনমান দেৰি হৈছে টাইম লাগিছে আমি পাৰিম উত্তৰ দিবলৈ হিল ভঙা মেচিন জনা আছে যে তহঁতে উত্তৰ দিব নোৱাৰ আপোনালোকে উত্তৰ দিয়ক কমেণ্টত লিখক এনেকুৱা কি বস্তু আছে যিটো বস্তু আধা মানুহ আধা ফল-মূল মিহিকে ইনচালটো মাৰি দিলে আৰু ন স্যাৰ ইনচাল নিদি আৰু কি কৰিম মাল্টি টেলেণ্টেড মানুহবিলাকে যদি ইমান চমু কুৱেশ্যনৰ উত্তৰটো দিব নোৱাৰে আৰু কি লাগিছে হ'ব উত্তৰটো শুন মিছাকলে কিডাল হ'ব স্যাৰ মই পুৰা এক্সাইটেড হৈ আছো কি বস্তু আছে যিটো বস্তু আধা ফল-মূল আধা মানুহ সব এক্সাইটেড এতিয়া ফিনিছ হৈ যাব উত্তৰটো হৈছে নাৰিকল নাৰিকলটোক তহঁতে দুভাগ কৰি দে প্ৰথমখিনি হ'ব মানে প্ৰথম ভাগটো হ'ব নাৰী মানে মহিলা মানুহ গম পাইছ কেনেকে হ'ল মানুহ আৰু দ্বিতীয় ভাগ অৰ্থাৎ নাৰিকলৰ দ্বিতীয় ভাগ কল মানে ফল-মূল সেয়াও জানো গতিকে নাৰিকল হৈছে এনেকুৱা এটা খাতৰা বস্তু যাৰ প্ৰথমখিনি হৈছে মানুহ আৰু দ্বিতীয়খিনি হৈছে ফল-মূল নাৰী আৰু কল ধৈৰ্য ধৰ অলপ দিমাগ লাগিব এনেকুৱা খাতৰা থিংকিং কৰিবৰ কাৰণে আপোনাক কিন্তু মানিছো দেই স্যাৰ বস্তুটো স্যাৰ ওচৰতে আছে তথাপি আমাৰ মগজুৱে ঢুকি পোৱা নাই হেকামা নাৰিকল নাৰী আৰু কল মানুহ আৰু ফল-মূল হ'ব দে তহঁতৰ এক্সাইটেড বিলাক নাইকিয়া হ'ল তো গম পালি তো তাৰ মানে কি এতিয়া হ'ব এইটো বিষয় বন্ধ কৰ স্যাৰ ওকে কিন্তু স্যাৰ আজি মই আপোনাক এনেকুৱা এখন খাতৰা নেওতা শুনাম আপোনাৰ স্যাৰ একেবাৰে ভাল লাগি যাব যোগ নেওতা পুৰণ নেওতা হৰণ নেওতা এইবিলাকতো শুনিছো বিয়োগ নেওতাও শুনিছো কিন্তু তই কি এনেকুৱা খাতৰা নেওতা শুনাবি যে মোৰ ভাল লাগি যাব মই পুৰা এক্সাইটেড স্যাৰ নেওতাখনৰ নাম হৈছে বিবাহিত পুৰুষৰ নেওতা হয় স্যাৰ ফেচবুকত পাইছিলো এখন নেওতা আকৌ কেতিয়া সৃষ্টি হ'ল বিবাহিত পুৰুষৰ নেওতা এনে আইডিয়া এটা লগাব পাৰিছো বৰ ডেঞ্জাৰ হ'ব এখন নেওতা চাং শুনি চাং দে হয় স্যাৰ মই ফেচবুকত পালন কৰা নেওতাখন যে ভাল লাগিল বোলো আপোনাকো শুনাই দিও যি কি নহওক স্যাৰ আৰম্ভ কৰিছো দে এই নেওতাখনৰ নাম হৈছে বিবাহিত পুৰুষৰ নেওতা মানে যোনে বিয়া কৰালে যোনবিলাক পুৰুষে বিয়া কৰালে দে ষ্টাৰ্ট ওকে স্যাৰ একে দুই ঘৈণী আছে হুই একে দুয়ে তিনি আনিলো কোৱাটাৰ এটা কিনি একে তিনিয়ে চাৰি দিলো এপেক মাৰি একে চাৰিয়ে পাঁচ আছে দুটামান পুৰা মাছ একে পাঁচে ছয় মনত বহুত ভয় একে ছয়ে সাত হেৰাল মুখৰ মাত একে সাতে আঠ ঘৈণীয়ে দিলে লাখ একে আঠে ন আৰু নেখাও থ একে নহে 10 ঘৈণীৰ মতে উঠব ফিনিছ What is this নেওতা এখনি স্যার পাগল হয়ে যাম স্যার বৰ ডেঞ্জাৰ নেওতা মাকা জানো পাই কোন বিধাতাই লিখিলে এখন নেওতা বৰ খাতৰা নেওতা দেই যোনে লিখিছে সি পুৰা
এক্সপেৰিয়েন্স লৈ লিখিছে কিন্তু একেবাৰে নিজৰ ঘটনাখিনি লিখিছে দেই ৰ'ব ছাৰ লাহে লাহে বেছি নক'ব আকৌ লাজ পাই যাব তেখেতে ঠিক আছে দে এবাৰ মই আৰু এটা হাতৰ কম যেটো হাতত তহঁতে উত্তৰ দিব লাগিব দেই চেষ্টাটো কৰিম আৰু ছাৰ ঠিক আছে দে চেষ্টাৰ খাদ্য যিহেতু একো নাই কচোন ক সেইটো কি বস্তু যিটো তহঁতৰ গাতে লাগি থাকে দেখাও পাও বুজিছ কিন্তু চুব নোৱাৰ সেইটো কি বস্তু যিটো আমাৰ গাতে লাগি থাকে দেখাও পাম কিন্তু চুব নোৱাৰো আৰু এটা কথা কেৱল তহঁতৰ গাতে নহয় মোৰ গাতো লাগিব পাৰে মই দেখাও পাও কিন্তু মই বস্তুটো চুব নোৱাৰো ওকে ছাৰ পেলালা পেলালা পুলুলু পুলুলু পেলালা পুলুলু পেলালা পুলুলু লালা লালা লুলু লুলু পেলালা পুলুলু হে প্ৰভু আৰুনো কিমান পেলালা পুলুলু লালা লুলু নে মাৰ হে কি মানে কি ল্যাঙ্গুৱেজ তো কি ল্যাঙ্গুৱেজ তহঁতে আলোচনা কৰিছ মানে খাতাৰা ল্যাঙ্গুৱেজ ছাৰ এটো উত্তৰটো কি হ'ব বাৰু ছাৰ উত্তৰটো হ'ব আমাৰ চাহটো আমি যদি ৰ'দত থাকো তেনেহলে চাহটো ওলাই আৰু চাহটো আমাৰ গাতে লাগি থাকে আমি দেখা পাও কিন্তু আমি চুব নোৱাৰো চুলে চাহটোক চুই নাপায় মাটিতে চুই পাও বস হৈছে ইয়াহু শুদ্ধ উত্তৰ থ্যাংক ইউ ছাৰ ফিনচা মিলি একদম বঢ়িয়া আছে জানিলি দেই আকৌ এবাৰ থ্যাংক ইউ ছাৰ এবাৰ ক্লাছটো ছুটি দিব লাগে ৰ'ব ছাৰ কোটিপতি মানে কি হয় কওকচোন আপুনি কোটিপতি মানে হৈছে কোটিপতি বহুত পইচা কোটি পইচাৰ মালিক হে ছাৰ নহয় কোটি মানে হৈছে কুকুৰ কোটি কি বুলি আমি কুকুৰক মাতুম নহয় কুকুৰটো আহি যায় কোটি মানে হৈছে কুকুৰ আৰু পতি মানে হৈছে কোন পতি হাজবেণ্ড মানে কুকুৰৰ হাজবেণ্ড কোটিপতি বুদ্ধা এনেকুৱা গৰু পিতন দিব তোক গম পাবি ৰ কোটিপতি কেইটা শুনিলে কুকুৰৰ হাজবেণ্ড চালা জকৰ ধেমালি ছাৰ ধেমালি কৰিবলৈ আকৌ বিষয় বিচাৰি নেপালি একেবাৰে কোটিপতিতে পালেগে কোটিপতি মানে কোটিপতি পইচাৰ মালিক নহয় এতিয়া কুকুৰৰ হাজবেণ্ড হ'ল ওকে ছাৰ হ'ব দিয়ক আৰু ধেমালি কৰিলোঁ ক্লাছটো ছুটি দিব লাগে মই 10 কোৱাৰ লগে লগে তহঁতে পেলাবি দেই 1 2 3 4 5 6 7 8